ৰবা নহয় আমাৰ দেৰি হৈছে ন হেল্ল' নমস্কাৰ আপোনালোকক সকলোকে আমাৰ RLJ ফেমিলি ব্লগ চলি স্বাগতম জনাইছোঁ আজি মইতো প্ৰথম ব্লগ কি ক'ব মানে আমাৰ মিছেছৰ বহুত দিনৰ ডিমাণ্ড আছিলে ময়ো মানে ব্লগ বনাব লাগে কিন্তু অলপ ব্লগ বনাবলৈ মোৰ সময় নাথাকে তথাপিও আজি এফালে ফুৰিবলৈ যাওঁ আৰু আজিৰ পৰাই ব্লগ মোৰতো ফাৰ্ষ্ট ব্লগ আৰু চাব আপোনালোকে কেনেকুৱা কি হয় আজিৰ পৰা ব্লগ বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোক সকলোকে দেখাবলৈ আমাৰ এই মায়ে কাপোৰ কানি ভৰাই আছে বস্তু পাতি ফিটিং কৰি আছে লগাইছে হৈছেগৈ আৰু এতিয়া তুমি কি ল'লা আই কাৰ্ড ভৰাই দিয়া ব'লা আমি গাড়ীত বহি লওঁগৈ ব'লা দেখাই মই গাড়ীত বহি ল'ম ব'লা এইটো ভৰাই দিয়া আজি ফাৰ্ষ্ট ব্লগতে আপোনালোকক এটা মানে ভাল কথা এটা ক'বলৈ বিচাৰিছোঁ যদি আপোনালোকে এইটো বহুতে হয়তো জানে আৰু যিসকলে নাজানে এবাৰ চাই ল'ব ধুনীয়াকৈ যেতিয়া আমি গাড়ীৰ চাবিটো অন কৰাৰ লগে লগে আপোনাৰ এইকেইটা ছিগনেল দেখায় দেখিছেনে আপোনাৰ ABS আছে কাৰণে ABS দেখাইছে আপোনাৰ ব্ৰেক ছিগনেল এইফালে অইলৰ ইফালে বেটাৰী আপোনাৰ ছিগনেল দেখাইছে আৰু মানে কি কেতিয়াবা আপোনাৰ এইটো দেখিছেনে ইয়াত আপোনাৰ চেক এইটো আপোনাৰ ইঞ্জিন চেকৰ হয় আপোনাৰ যিটো স্পীডোমিটাৰ মোৰ ইয়াত আপোনাৰ স্পীডোমিটাৰ হেৰিয়তে মাজত আছে আৰু এইটো আপোনাৰ নৰ্মেলি আপোনাৰ চুইচ অন কৰাৰ পাছত এইটো অন হৈ থাকে আৰু যেতিয়া আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব তেতিয়া এই বস্তুটো আপোনাৰ গুচি যাব লাগে আৰু গুচি গ'লে ভাবিব যে আপোনাৰ ইঞ্জিনৰ একো প্ৰব্লেম নাই বা চেক কৰিব লগা হোৱা নাই ছাৰ্ভিচিঙত দিব লগা হোৱা নাই আৰু যদি আপোনাৰ যদি সেইটো দেখাই থাকে তেতিয়াহ'লে আপোনাৰ কিবা এটা প্ৰব্লেম আছে সেইটো আপোনালোকে চেক কৰি ল'ব মই এতিয়া ষ্টাৰ্ট কৰি দেখাম হ'ব এতিয়া মই গাড়ীখন ষ্টাৰ্ট কৰিলোঁ এতিয়া এইটো গুচি যাব লাগে চিম্বলটো এইটো গুচি গ'ল দেখিছেনে এতিয়া মই হেণ্ডব্ৰেকটো দেখাই আছে হেণ্ডব্ৰেকটো মই এতিয়া নিদিলে হেণ্ডব্ৰেকটো নাইকিয়া হৈ যাব মানে গোটেইখিনি গোটেইখিনি আপোনাৰ নাইকিয়া হোৱা মানে ইয়াত থাকিব নালাগে মানে যদি কিবা ছিগনেল দেখাই থাকে তেতিয়া আপোনাৰ কিবা গাড়ীখন কিবা এটা ফল্ট হৈ আছে বা কিবা এটা মানে প্ৰব্লেম হৈ আছে গতিকে আপুনি সোনকালে আপোনাৰ ছাৰ্ভিচ চেণ্টাৰত লৈ যাব আৰু চেক কৰাই ল'ব কি হৈছে এতিয়া মোৰ গাড়ীখন পকী আছে বৰ্তমান আমি এতিয়া যাবলৈ লৈছোঁ আৰু আমি গৈছোঁ আৰু আমি ইয়াত পৰা ওলাইছোঁ আৰু এতিয়া মই এইফালে আমাৰ মিছেছক দি দিম তেওঁ কি কৰি পাব ওলাইছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাই যাব আপোনালোকে ঠিক আছে তেতিয়া লাহে লাহে আকৌ পিছে আপোনালোকক দেখাই আছোঁ বাৰু কি কৰোঁ নকৰোঁ আৰু যিমানখিনি পাৰোঁ কৰিবলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই যাব আপোনালোকে থ্যাংকছ ফৰ ভিজিটিং পালোহি আমি ডিগবৈ এৰিছোঁ আৰু এইখন ওৱেলকাম টু ডিগবৈ এইয়া চাওক আমি এতিয়া বৰ্তমান তিনিচুকীয়া KFC পাইছোঁ এখন তিনিচুকীয়া KFC KFC আছে পেণ্টালুন আছে এইফালে ট্ৰেন্স আছে ৰিলায়েন্স ট্ৰেন্স এইয়া এটা ধুনীয়াকৈ শ্বপিং কৰি পিনি ধুনীয়াকৈ KFC খাই যাব পাৰিব এইয়া আমি মৰাণ টাউন পালোহি আৰু এতিয়া ধুনীয়াকৈ চাহ একাপ খাই ল'ম এইয়া মায়ে পানী একাপ খাইছে তেওঁলোকে পানী খালে এয়া দেহা আকৌ চিপছ লাগে বোলে চিপছ এপেকেট কিনি দিছোঁ আৰু চিপছ খোৱাটোতো ভাল নহয় তথাপিও এপেকেট কিনি দিছোঁ বেছি আমনি কৰি থাকে সেইকাৰণে দি দিলোঁ আৰু এইয়া দেহা আমাৰ দেহা এইখন এখন মৰাণ টাউন এইটো দেহা ৰাইজে আমাৰ চাহ খাইছে হয়নে
তা খাই মেলি আজৰি হ'লোঁ অকণমান ধৰিলোঁ ময়ো ফোন কৰি আজি এওঁকে ভিডিঅ' বনাবলৈ দিছোঁ মানে ল'ৰা থাকে ন অকণমান হেৰি কৰি থাকে দেখি অকণমান চাওঁ হ'লোঁ শুনিছিলে শুনিলে আমি চাহ তাহ খালোঁ খাই অকলে বেছিকৈ কাটি দিছোঁ আৰু খাই আছে আৰু আমাৰ এইফালে দেখিছে নাই কিমান বস্তু যেনে তেনেহে জুইছোঁ আগফালে ৰ'দ মানে সেইফালে এফালে ফুৰিব নোৱাৰি কৰিব পৰা নাই এয়া আৰু বস্তুৰ লগত চালৈকে বহিছোঁ ঠিক আছে আপোনালোকে চাই থাকিব আৰু কি কি কৰোঁ যিমান পাৰোঁ দেখাম এইফালে চলাইছে আৰু আমি মৰাণ টাউনৰ পৰা ওলাইছোঁ আৰু এতিয়া ইয়াতে মানে 1টা বাজিব হ'লগৈ 15 মিনিট আছে সন্ধিয়া খাবগৈ চাগে আমি গৈ পোৱালে এইফালে মই বহুত দিনৰ মন আহিছোঁ বাৰু দেই 5 বছৰ মানে হ'ল যেতিয়া বগীবিল হোৱা নাছিলে তেতিয়া আমি এইফালে অহা যোৱা কৰোঁ এতিয়াতো বগীবিল হৈ গ'ল সেইটো কাৰণে আমি এইফালে অহা যোৱা কৰিবলৈ হোৱা নাই তথাপিও এতিয়া এইফালে আহিছোঁ আজি প্ৰথম ৰাস্তাবিলাক হৈছে আৰু ধুনীয়া হৈছে আৰু 4 লেন কৰিছে গাড়ী চলাই ভাল লাগিছে এয়া এতিয়া চব আমি এতিয়া বাইপাছ পালোহি আৰু ইয়াতে খানাটো খাই লওঁ বুলি ভাবিছোঁ হয় নাই এখন কি আছে স্কাই চিটি ধাবা বাইপাছ খাই চাওঁ কেনেকুৱা কি হয় আৰু আনকালেতো আহি পোৱা নাই এখন কেনেকুৱা কি হয় ন বোলা খাই চাওঁ আৰু ভিতৰত বোলা iya deh ha mah itu hul bypass থকা বাবা এখন ঝুলনা আছে ঝুলনা উঠিবা নি ঝুলনা উঠিবা বাবা রে ঝুলনা আছো এখন ভেসপা দেখিছা ইমান পুৰণা দেখিছা ভেসপা এখন দেখিছা সুপার এক্সেল খুলিব পাৰি আৰু চব খুলিব পাৰি ইয়াতো আহি আছে এনেকে জোলনাখন দেখিয়ে আমি ইয়াত সোমালো আৰু মানে কি দেখাই অলপ ভাল পাব ই খেলিব বুলিয়ে আমি খাই থাকোঁতে উঠি উঠিব লাগে তোমাৰ যাওঁ কেন আমি ন ব'লা আমি যাওঁগে ব'লা ৰ'বা নহয় আমাৰ দেৰি হৈছে ন ব'লা ব'লা এতিয়া আমাক খাই বৈ মেলি হ'ল আৰু আমি এতিয়া খাই থাকিব এতিয়া আমি আৰু এটা ভাল জেগাত গৈ আছোঁ একদম ধুনীয়া জেগা ইয়াৰ যোৰহাট টাউন পাৰ হ'লোঁ আৰু এয়া চব কি ধুনীয়া একদম পূৰা বেলিটো মানে মাৰজাৰ হৈছে আৰু কি ধুনীয়া মানে এটা মানে DSLR হোৱালে বৰ ধুনীয়াকৈ ফটো মাৰিব পৰা হ'লে লগততো DSLR নাই তথাপিও ভিৰকে কৰিছোঁ আপোনালোকে চাব এতিয়া ডুবিব আৰু এতিয়া এইমাত্ৰ ডুবিব এতিয়া ডুবিব আৰু বেলি মাৰ গ'ল দেহা ধৰাকে বেলি মাৰ গুচি গ'ল আন্ধাৰ হৈ গ'ল দেখিলা ইমান ধুনীয়া ৰাস্তাবিলাকো ভাল হৈছে ধুনীয়া হৈছে দেই কিন্তু বহুত বছৰ লাগিলে এইখিনি বনিবলৈ বহুত বছৰ লাগিলে ইয়াত আমি পালোঁ স্বৰ্গদেউ চাউলুং চুমাংগাই ক্ষেত্ৰ
চালুন থৈ আছোঁ মানে এয়া দেখা মন মা কৈছিল গৈছে ব'লা এতিয়া আমি অলপ পটককৈ অকণ ফুফু কৰি লওঁগৈ ন অকণ ফুফু কৰি লওঁগৈ ধুনীয়াকৈ ধুনীয়া সদায় আহিম বুলি ভাবোঁ এইফালে সদায় নহয় মানে গৈ থাকোঁ কিন্তু মানে অহা নহয় আজিতো ফাইনেলি আজি আহিবলৈ সুবিধাকণ পালোঁ আৰু কিন্তু বেলিও মৰা গ'লে তাকে বেছি টাইম কৰিব নোৱাৰিবি চাই লওঁ ঠিক আছে বাৰু এয়া আমাৰ দেহা আহি বোলা ঠাণ্ডা লাগিবনে খোজো বধু খোজো এইফালে বৰ ধুনীয়া বস্তু এটা আছে একদম বটিঙৰ অপশ্যনো আছে একদম ধুনীয়াকৈ বাবা কি ধুনু মই দেৰি হৈ গ'ল অহা কি ধুনীয়া পৰিৱেশ দেহা আহা সোনকালে আহা মাছলৈ ধৰি দিয়া বন্ধ কৰিব দিয়া আহা এইয়া মিউজিয়াম পালে এইটো হ'ল মিউজিয়াম মিউজিয়াম পালে এইয়া মিউজিয়াম এন্ট্ৰেন্স এইয়া এইটা বৰ্ডটো চাই ইমান ডাঙৰ বৰ্ডটো কৈছিলে ইমান ডাঙৰ দেখিছে কি কৈছে আৰু বাবা কৈবা আকৌ কৈবা নে ওইটো দেখা বাবা মজা লাগিছে হা বাবা বাবা
লাইট লগাই থৈছে কি ক'বা আমি মানে মিউজিয়ামত গ'লোঁ তাত বেছি টাইম কটাব নোৱাৰিলোঁ 5টা বজাততো বন্ধ হৈ গ'ল এতিয়া আমি মানে আৰু বহুত বিভিন্ন চাব লগা আছে জেগা মানে চাব লগা মানে ঠাই আছিলে আমি চাবলৈ সময় নহ'ল ঠাই আমি যাওঁগৈ আৰু এতিয়া কৰিব নোৱাৰি আৰু চৰাইদেউ চাউলুং চুকাফা স্মৃতি হ'ল লাহে লাহে কৰিবা লাহে 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 এণ্ড ক্ৰাফ্ট চেণ্টাৰ ইয়াত এইটো বন্ধ কৰিলে এতিয়া যাবলৈ আমাৰ সময় নহ'লগৈ আৰু এইটো জুইহাল শিল্পকলা কেন্দ্ৰ আৰ্ট এণ্ড ক্ৰাফ্ট চেণ্টাৰ চাব নোৱাৰিলোঁ আৰু কি ক'ব আৰু ব'লা তুমি থাকা দেই বাই বাই এই কেব আহিছে দেই কেব আহিছে আহক থক থক মিউজিয়াম ইফালে আপোনাৰ চুকাফাৰা চাউলুং চুকাফাৰা মানে স্মৃতি সৌধ আছিলে ইফালে আৰ্ট এণ্ড ক্ৰাফ্ট চেণ্টাৰ আছিলে এইফালে বস্তিশালা আছিলে গেষ্ট হাউচ আৰু এইফালে আছিলে প্ৰেক্ষাগৃহ আমি অকল মিউজিয়ামলৈ গ'লোঁ আৰু চৰাইদেউ চাউলুং চুকাফাৰা তেখেতৰ সৌধ স্মৃতি সৌধ চালোঁ আৰু বাকীখিনি চোৱা সময় নহ'ল আৰু ঠিক আছে এতিয়া আমি যাওঁগৈ আৰু এয়া কি সুন্দৰ পৰিৱেশ চব এয়া আমি আহি পালোঁহি বনবিলা ৰিট্ৰেট এয়া বনবিলা ৰিট্ৰেট এণ্ট্ৰেন্স গছপুলিবোৰ ৰুই থৈছে কি ধুনীয়া লাগে ৰাতি গোটেই লাইট চাইট লগাইছে LED লাইট লগাইছে কি ধুনীয়া লাগিছে ৰাস্তা একদম কাষতে হয় আৰু এইয়া গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ ধুনীয়াকৈ এইটো সৰুকৈ পোৱালি ৰাইন' এটা আছে সৰুকৈ পোৱালি গঁড় এটাৰ ষ্টেচু আছে আৰু মূৰ্তি এটা আছে আৰু এই ধুনীয়াকৈ বহিব পাৰে ধুনীয়াকৈ একদম পূৰা আৰাম কৰিব পাৰে একদম ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি সজাই দিছে
চাওক এতিয়া আৰু মই 9 ভিডিঅ'কে দিলোঁ আৰু কাইলৈ দিনত ভালদৰে দেখাম ৰাতিও কিবা এটা ধুনীয়া সুন্দৰ লাগিছে একদম পুৰা কি ধুনীয়া লাগিছে ব'লক আমাৰ ৰুমলৈ যাওঁ এতিয়া এইটো আমাৰ ৰুম এইটো হ'ল 302 301 এইটো আমাৰ ৰুম এইটো আমাৰ ৰুমটো এইটো দেহা এইজনী ফচমা দেহা আমি ক'লে আহিলোঁ তুমি পানী খাইছা ধুনীয়াকৈ দুটা মিনাৰেল ৱাটাৰ বটল আৰু এইফালে আপোনাৰ নেচলি কফি দিছে গৰম কৰি কেটলিও দিছে এটা গৰম কৰি খাব পাৰে আৰু এটা আছে ডিপ এটা হ'লে ফ্ৰিজ সৰু মিনি ফ্ৰিজ এটা ধুনীয়া ফ্ৰিজ এটা মিনি ফ্ৰিজ কিবা বস্তু পাতি থৈ দিব পাৰে ঠাণ্ডা হ'লে এতিয়াতো ঠাণ্ডা বতৰ আমিতো এতিয়া কি খাম নো একো নাখাওঁ এতিয়া কফিকে বনাওঁ আৰু কফিকে খাওঁ এয়া আমাৰ আইদেউ এয়া এয়া বিচনা টেলিফোন বিচনা এতিয়া যাওঁ এইটো বাথৰুমলৈ এইটো বাথৰুম আৰু টিচু পেপাৰ আছে ৱেষ্টাৰ্ণ হয় খালি আপোনাৰ এগজষ্ট ফেন গিজাৰ এইটো আলমিৰা দেহাই লগ কৰিবলৈ হ'লেই তোমাৰ লগ নকৰে চাওঁ চাওঁ এইটো আলমিৰা ইয়াতে কাপোৰ চাপোৰ থ'ব পাৰে ধুনীয়াকৈ আৰু কাপোৰ চাপোৰ থ'ব পাৰে তুমি কি মিষ্টি লাগিলে হা তুমি মিষ্টি লাগিলে নে আৰে নকয় 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 মিষ্টি নকবা ভাগিব ভাগিব চেপিব দেই কি নুখুলে বা আমাৰ দেখোন মিষ্টি লাগিলে বুজিছেনে চব মিষ্টি লাগি গ'ল আমাৰ একদম পৰা চেপিব আঙুলি চেপিব নো